নমস্কাৰ বন্ধুসকল, বেচা বয় সুৰজিত চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগৰ নিচিনা ৰেগুলাৰ ভিডিঅ' আপলোড নকৰাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কিয়নো বহুত কষ্ট কৰি কিছুমান ভিডিঅ' বনাওঁ, মই বহুতো কষ্ট কৰি নিজৰ সময়, নিজৰ মূল্যৱান সময় খৰচ কৰি ভিডিঅ' কিছুমান বনাওঁ, কিন্তু ৰেছপন্সটো খুব কম পাইছোঁ। প্ৰথম বহুত ভুল কৰিলোঁ, যিবিলাক নতুন ইউটিউবাৰবিলাকে কৰি আছে। তো মই নতুন যিবিলাক ইউটিউবাৰ হয় সেইবিলাকৰ আগত মই কাটৰ অনুৰোধ জনাইছোঁ, আপোনালোকে মই কৰা ভুলবিলাক আপোনালোকে নকৰিব। কিয়নো আপুনি নতুন যেতিয়া এটা ভিডিঅ' বনায়, আপুনি ফেচবুকত শ্বেয়াৰ কৰে, হোৱাটছএপত শ্বেয়াৰ কৰে, আপুনি নিজৰ বন্ধু বান্ধৱৰ আগত শ্বেয়াৰ কৰে, তাৰ ফলত আপোনাৰ চেনেলটো লাহে লাহে ভিউৱাৰ্ছ কমিবলৈ আৰম্ভ কৰে। কিয়নো আপুনি যেতিয়া এটা ভিডিঅ' বনায়, আপুনি নিজে নোচোৱাকেই আপুনি তাক শ্বেয়াৰ কৰি দিয়ে। নিজৰ একাউণ্টটো নালাগে, আপুনি নিজৰ আৰু এটা একাউণ্টৰ পৰা যেতিয়া ভিডিঅ'টো চাব, আপুনি নোচোৱাকৈ আপুনি 3 ডটছটোক গৈ মেলি আপুনি ডাইৰেক্ট ভিডিঅ'টো শ্বেয়াৰ কৰে। তাৰ ফলত ইউটিউবে গমেই পায় যে আপুনি ভিডিঅ'টো নোচোৱাকৈ আপুনি ডাইৰেক্ট শ্বেয়াৰ কৰি দিছে। এইটো আপুনি কৰিব নোৱাৰে, কিয়নো আপুনি ভিডিঅ'টো কমপ্লিট নোচোৱাকৈ কেনেকৈ শ্বেয়াৰ কৰিব পাৰে? এইটোতো কৰিব নোৱাৰে। আপুনি ভিডিঅ'টো কমপ্লিট চোৱাৰ পিছতহে কাৰোবাৰ ভাল লাগিলে শ্বেয়াৰ কৰে। ইউটিউবে এইটো গম পায়ে যায়, সেইকাৰণে আপোনাৰ চেনেলটো গ্ৰ'থ হোৱাৰ পৰা বাধা জন্মায়। এইবিলাক ভুল আপোনালোকে নকৰিব। আৰু ইউটিউবৰ বিষয়ে বহুতো নলেজ মই গোটাই আছোঁ লাহেকৈ, নিজে পঢ়ি মেলি, নিজে ৰিডিং কৰি, নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা বহুতখিনি নলেজ গোটাই থৈছোঁ। আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ সময় পালে শ্বেয়াৰ কৰিম। কিয়নো মোৰ নিজৰ এটা ব্যৱসায় আছে, মোৰ নিজৰ এখন ষ্টেচনাৰী গিফ্টৰ শ্বপ আছে। মই এতিয়া ছিজন আহি আছে মোৰ, তো মই তাৰ বাবে মোৰ দোকানত বিভিন্ন ধৰণৰ খেলা সামগ্ৰী পূজাৰ বাবে আহিছে। সেইটো বাবে মই সময় পোৱা নাই ভিডিঅ' বনাবলৈ। লাহেকৈ সময় গোটাম ভিডিঅ' বনাবলৈ, আৰু আপোনালোকৰ আগত বহুতখিনি নলেজ মই শ্বেয়াৰ কৰিম। কেনেকৈ গ্ৰ'থ কৰিব চেনেলটো, কি কৰিব। মই নিজেই নোৱাৰিলেও আপোনালোকৰ আগত সেইখিনি নলেজ শ্বেয়াৰ কৰিম। এটা সময় চাব, আপোনালোকে সেইখিনি নলেজৰ পৰা আপোনালোকে আগবাঢ়িব পাৰিব। আৰু ইয়াত মই বিভিন্ন মানুহক নলেজ দিম বুলিহে আহিছোঁ। যিখিনি মই মানুহৰ বেনিফিট হয় সেইটো বাবেহে আহিছোঁ। মই এনেই এই চেনেলটোৰ থ্ৰুৱেদি মই টকা ঘটিম বুলি কোনো দিনাখন এইটো দৃষ্টান্তত অহা নাই। আপোনালোকে নিজে যেতিয়া ভিডিঅ' এটা বনাব, আপোনালোকে প্ৰথমে কেতিয়াও শ্বেয়াৰ নকৰিব। ফেচবুকতো শ্বেয়াৰ নকৰিব, হোৱাটছএপত ক'তো শ্বেয়াৰ নকৰিব, আৰু নিজৰ বন্ধুকটো বিশেষকৈ শ্বেয়াৰ নকৰিবই। কিয়নো আপোনাৰ বন্ধুজনে আপুনি বেয়া পাব বুলি 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণে ভিডিঅ'টো খুলিব আৰু বন্ধ কৰি দিব। তাৰ বিনিময়ত আপোনাৰ ভিডিঅ'ৰ অডিয়েঞ্চ ৰিটেনশ্যনটো কম হৈ যায়। তাৰ ফলত আপোনাৰ ভিডিঅ'বিলাক লাহে লাহে ইউটিউবে ডাউন লেভেললৈ লৈ যায়, আৰু তাৰ ফলত আপোনাৰ ভিউৱাৰ্ছ অহা কম হৈ যায়, যিটো মোৰ চেনেলৰ লগত হৈ আছে এতিয়া। মই জানিলোঁ মই কি ভুল কৰিলোঁ, কি নাই। মই যেতিয়া প্ৰথমে চেনেল বনাইছিলোঁ, মোৰ বন্ধুবিলাকৰ আগত কওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি, আমুক তামুক। সেইটো চবচে ডাঙৰ ভুল। সেইটো কেতিয়াও কৰিব নালাগে। মই এইটো আজিকালি নকৰোঁ। আগতে 2-3জন বন্ধুক ক'লোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে। সেইটো মই ভুল কৰিলোঁ। এতিয়া মই কাকো নকওঁ। কোনোবাই মোৰ চেনেলটোত ভাল লাগে যদি ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, আপোনালোকে যে ছাব যি কিছুমান গ্ৰুপ থাকে, ইউটিউব ছাবস্ক্ৰাইবাৰ ভাৰ্চেছ ছাবস্ক্ৰাইবাৰ, এইটো ভুলতো ছাবস্ক্ৰাইব নকৰাব। মই চবচে ডাঙৰ ভুল কৰিলোঁ সেইটো কৰি মেলি। মই প্ৰথমে ইউটিউবৰ অভিজ্ঞ কেইজনমানৰ ভিডিঅ' চালোঁ, ইউটিউব চেনেল কেনেকৈ গ্ৰ'থ কৰিব পাৰে। তো তাত তেখেতলোকে দেখালে যে ছাবস্ক্ৰাইবাৰ ভাৰ্চেছ ছাবস্ক্ৰাইবাৰ আপোনালোকে ফেচবুকত চাৰ্চ কৰিব, যিমান গ্ৰুপ আছে চব জইন কৰি ল'ব, আৰু নিজৰ লিংক তাত শ্বেয়াৰ কৰি দিব। ছাবস্ক্ৰাইবাৰ আপোনালোকে কি হয়, আপুনি যেতিয়া আপোনাৰ লিংক দি দিয়ে 100টামান মেছেজ আহিব, কি ক'ব, আপোনাক মেছেজ কৰিব, ইনবক্স কৰিব, ক'ব ঠিক আছে, আপুনি নিজৰ লিংকটো দিব, তেখেতৰ লিংকটো দিব, আপুনি ছাবস্ক্ৰাইব মাৰি স্ক্ৰীনশ্বট দিব। স্ক্ৰীনশ্বট দিয়াৰ লগে লগে আপুনি চাব, আপুনি তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ আধা ঘণ্টাৰ পিছত আপোনাক তেখেতে ব্লক কৰি দিব, আৰু আপোনাক আনছাবস্ক্ৰাইব কৰি দিব। সেইটো ফলত আপোনাৰ কি হয়, আপোনাৰ চেনেলটো লাহে লাহে ডেড হ'বলৈ আৰম্ভ হৈ যায়। কাৰণ ইউটিউবৰ এলগৰিদমে গম পাই যায় যে এইটো আপুনি এই ছাবস্ক্ৰাইবাৰবিলাক আপুনি ইলিগেলভাৱে আপুনি নিজৰ চেনেললৈ আনিছে। তো সেইটো ফলত আপোনাৰ চেনেলটোত বাধা জন্মে। ধন্যবাদ বন্ধুসকল, ভিডিঅ' চাই থাকক।